নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ? ভালনে? আজি অসমৰ বাপতি সাহোন কঙালী বিহুৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোকে দিনবোৰ শুভ হওক, মংগল দিনক তাকে কামনা কৰিছোঁ। আজি আমাৰ বাহিৰে নামঘৰ আহিছোঁ। নামঘৰীয়া নামঘৰৰ পৰিৱেশ চাওক, আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক। হরিনাম কীর্তনত নাহিকাল দেশপত্র নিয়ম ইদম এক বিধি হরিত হরণলৈ আনে বলে হরির নাম কীর্তন করতে হয়ে গেছি যে হরিনাম লবলৈ এক নিয়ম নীতি কৰিব নালাগে। আপুনি এনে য'তে ত'তে ল'ব। আপুনি বাচন বিভাগতে নাম লিখিব পাৰে ঈশ্বৰক, আপুনি গা বিভাগতো ঈশ্বৰক নাম ল'ব পাৰে, য'তে ত'তে যেতিয়াই তেতিয়াই ল'ব পাৰে। কোনো বাধা নাই। সেইকাৰণে হৰিনাম শ্ৰেষ্ঠ সকলোতকৈ। নামঘৰৰ আজি এয়া কাতি বিহুৰ এয়া নামঘৰ শৰাই দিছিলে। ইয়াতে শৰাই আজি এয়া প্ৰসাদ চাই থকা কি ধুনীয়াকৈ ইয়াতে মাহ প্ৰসাদ দিছে। ইয়াতে